দেউতা দেউতা কচোন বাবা বাইদেউ আন্টি আজি মোক স্কুলত বৰকৈ গালি পাৰিছে বোলে কাইলৈৰ পৰা জোতা পিন্ধি নগ'লে স্কুলৰ পৰা মোক উলিয়াই দিম কৈছে বাবা তইতো দেখিছ আজি কিছুদিনৰ পৰা মোৰ অসুখটোৱে বৰকৈ আমনি কৰি আছে তাৰ উপৰিও তোৰ মাৰ বহু টকা খৰচ কৰি আৰোগ্য কৰি তুলিব নোৱাৰিলোঁ কিন্তু মোৰ দেউতাৰ ভৱিষ্যতৰ কথা আছে এতিয়া যদি পঢ়া শুনা কৰি ভাল মানুহ নহওঁ তেতিয়া আগলৈ কেনেকৈ আগবাঢ়ি যাম দেউতা ব্যক্তি হিচাপে মই ভালদৰে বুজি পাওঁ বাবা তথাপিও অসুখীয়া দেহাটো লৈ কলৈ নোযাওঁ এতিয়া এটা কাম কৰোঁ নেকি দেউতা কি বাবা ইয়াৰ পৰা সুৰেণ খুৰাহঁতৰ ঘৰতে জড়িত কাম কৰোঁ সুৰেণ খুৰাই পঢ়া শুনাৰ ক্ষেত্ৰত মোক বৰ মৰম কৰে যদি মই কওঁ স্কুলৰ কথা তেতিয়া হেনো সুৰেণ খুৰাই মোক সহায় কৰিবই মই কিবা এটা কৰিব লাগিব নালাগে দেউতা মই পাৰিমতো এতিয়াই গৈ মই সুৰেণ খুৰাক কথাটো পাতি আহোঁ ৰচোন বাবা বাবা এইটো গুচিয়ে গ'লগৈ নহয় গুচিয়ে গ'ল নহয় ৰচোন বাবা বাবা বৰ বেয়া কথা হ'ল ভগৱানে জানে আৰু কেতিয়া কেনে ঘৰলৈ শান্তি ঘূৰি আহিব আৰু পাৱে পুৰি হৰি কৰোঁ কাতুৰি প্ৰাণৰ ৰাখবি মোৰ পাৱে পুৰি হৰি খুৰা অ খুৰা খুৰা উজ্জ্বল কচোন তই কি কামত আহিলি এই ৰ হেৰা শুনিছানে এই পানী এগিলাচ লৈ আহাচোন এই ল'ৰাটো গৰমতে আহিছে হ'ব খুৰা মোক পানী নালাগে মোক কথা এটা কাৰণে আহিছোঁ উজ্জ্বল হে পানী এগিলাচতে খাই লওঁ ইমান গৰমত আহিছে বাৰু এতিয়া কচোন তই কি কামত আহিলি উজ্জ্বল খুৰা আপুনি যদি বেয়া নাপায় আপোনালোকৰ ঘৰত কাম এটা বিচাৰি আছোঁ খুৰা আপোনালোকৰ ঘৰত কাম কৰা ল'ৰাজনৰ সলনি মোকে ৰাখোঁ মানে এসপ্তাহমানৰ কাৰণেহে কৰিব বিচাৰিছোঁ এই তোৰ পঢ়া শুনা নাই জানো তই যে এতিয়া কাম কৰাৰ কথা ক'লি স্কুল বাদ দিলি নেকি তই পঢ়িবৰ কাৰণেই কাম কৰিম খুৰা আপুনি অলপো চিন্তা নকৰিব অনুগ্ৰহ কৰি এইকণ মোক সহায় কৰক আৰু খুৰা তোৰ কথা হ'ল সেইটো বাৰু মই তোৰ কথাটো বাৰু কিবা এটা চিন্তা কৰি চাম পিছে তোৰ দেউতাৰ গাটো কেনেকুৱা হৈ আছে ভাল হৈ আছেনে দেউতাই অলপ ভাল পাইছে পিছে পইচা পাতিৰ কাৰণেহে মই গৈ থাকোঁ খুৰা ঠিক আছে বাৰু তই এতিয়া যা মই তোৰ কথাটো ভালকৈ চিন্তা কৰিম নে কি কোৱা হ'ব যা বাৰু চিন্তা নকৰিবি সেই দেখিছা এই কেনেকৈ সি ডাঙৰ মানুহৰ নিচিনাকৈ কথা কৈছে এই সৰুতে মাক নাইকিয়া ল'ৰা এই এনেকৈ কষ্ট খাই খাই সেই কথাও ক'বলৈ ভালকৈ শিকিলে এতিয়া সেই কামো বিচাৰি আহিব পৰা হ'ল তাকে কিবা এটা ব্যৱস্থা কৰি তাৰ সুবিধাটো কৰি দিয়া ভাল হ'ব হয় দিয়া সেই বাৰু যোৱাচোন যোৱা তুমি পানী এগিলাচ আনাগৈ মোলৈ মই বাৰু কথাটো সেই চিন্তা কৰি লওঁ বুজিছা দেউতা 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 মোক কিয় এৰি থৈ গুচি গ'লা দেউতা দেউতা
উজ্জ্বল তই চিন্তা নকৰিবি গোপাই তই একো চিন্তা নকৰিবি আজিৰ পৰা তোক মই মোৰ ঘৰলৈ লৈ যাম এইখন ঘৰত আৰু তই থাকিব নালাগে বুজিছ আজিৰ পৰা তোৰ খোৱা বোৱা পিন্ধা উৰা পঢ়া শুনা সকলো দায়িত্ব মই লৈছোঁ আপোনালোকেও চিন্তা নকৰিব মই ইয়াক মোৰ নিজৰ ল'ৰাৰ নিচিনা কৰিম এইটো আজিৰ পৰা তোৰ ককায়েৰ বুজিছ ইয়াৰ লগতে একেলগে তই দুয়োটাই স্কুললৈ যাবি পঢ়া শুনা কৰিবি খেলা ধূলা কৰিবি যি কৰিব লাগে তহঁতি মোৰ ঘৰতেই কৰিবি দেই তই আৰু চিন্তা কৰিব নালাগে তোৰ মাৰ দেউতাৰ নাই বুলি মই তোক নিঠুৰা হ'বলৈ এৰি দিব নোৱাৰো বল গোপাই তই এতিয়া মোৰ ঘৰলৈ বল পাৱে পুৰি হৰি আপোনালোকেও বিশেষ চিন্তা নকৰিব মই তাক মোৰ নিজৰ ল'ৰাৰ নিচিনা কৰি ৰাখিম এতিয়া আমি আহোঁহে আৰু দেই প্ৰাণ ৰাখবি মোৰ বিষয় বিষধৰ উজ্জ্বল আহিলি আহ ভৰি হাত ধুই ল'বি আৰু খোৱা বোৱা যোগাৰ কৰি থোৱা আছে ভৰি হাতবোৰ ধুই ল'বি যা জীৱন নাৰহে মোৰ প্ৰাণ